খাওয়া লাগে এতিয়া আৰু তো সৰু চলি হৈ থকা নাই ডাঙৰ হৈছ কেনে হলে বিয়াখনকে পাতি নেদাকিৰে মাই ও বাবা কেমন মাৰি আছা মোক কোনো ছোৱালী ভালেই নাপায় কোনে ভাল পাব তোক থুপৰা হ'ল তোৰ বান্ধৰৰ দৰে স্বভাৱ তোৰ কুকুৰৰ দৰে ঠিক কৈছে আপুনি সেইকাৰণেতো মোক সকলোৱে কয় ই একদম মাকৰ নিচিনা হৈছে বুলি নাই এনে এক পাক ঘূৰি আহিলো তোৰ বয়সত শংকৰদেৱে কবিতা লিখিছিল আৰু তই বেটা দৰকাৰত ঘূৰি থাক অ মা আপোনাৰ বয়সত দেখোন হৈকিনে বাইদেৱে অংগনাবাদী খাদ্য দেখুৱাই আছিল মই কিবা কৈছো তই মাৰৰ লগত তৰ্ক কৰিব ইচ্ছা তোৰ কাটি মই কি কথা আছে কও তই আহোঁতে গম পাইছো তোৰ নিশ্চয় কিবা কথা আছে মা আমাৰ গাঁৱৰ আটাইতকৈ পঢ়িব পৰা ল'ৰাটো যে আছে সি এটা ছোৱালী পলুৱাই আনিছে মই এতিয়া কি কৰিব লাগে বাহ মা বাহ তই মোক সৰুৰে পৰা মাথা গৰম কৰি দিলি আৰু আজি তাৰ নিচিনা হ বুলি তই নকলি হা বেটা সি কেপি খাবা লাগি মোটা পেট কাছো কৰে আৰু তাক মই কিদি গতি দিব লাগে ৰ দিছো তখন নিচিনা আছে লক্ষণ কি গতি দিব লাগে কম বয়স